নমস্কাৰ বন্ধুসকল, জব আছামলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ দিনটোৰ নিযুক্তি খবৰটো লৈ আহিছোঁ। নেশ্যনেল ফাৰ্টিলাইজাৰ লিমিটেডত মুঠ 183টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। দৰমহাৰ নিৰ্ভৰ যথেষ্ট ভাল, ক'ত কেনেকৈ এপ্লাই কৰিব গোটেইখিনি জড়িত তথ্য আহক এইটো ভিডিঅ'ত চাই লওঁ। বন্ধুসকল, নেশ্যনেল ফাৰ্টিলাইজাৰ লিমিটেডৰ ফালৰ পৰা NFLৰ ফালৰ পৰা মুঠ 183টা নন এক্সিকিউটিভ ভেকেঞ্চি খালী হৈছে, য'ত আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। 10 নৱেম্বৰ আগত আপোনালোকে ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব লাগিব, অৰ্থাৎ লাষ্ট ডেট হৈছে 10/11/2021 তাৰিখ। প্ৰথমটো পদ হৈছে বন্ধুসকল মাৰ্কেটিং ৰিপ্ৰেজেণ্টেটিভৰ আপোনালোকে মুঠ 15টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BSc কৰা 50% এগ্ৰিগেট মাৰ্কৰ সৈতে OBC EWS আৰু জেনেৰেল কেণ্ডিডেটসকলৰ বাবে, আৰু 45% এগ্ৰিগেট মাৰ্ক হ'লেও হ'ব SC PWD আৰু ST কেণ্ডিডেটসকলৰ বাবে, অৰ্থাৎ SC ST PWDৰ বাবে কেৱল 45% এগ্ৰিগেট মাৰ্কেৰে আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। মাহিলী দৰমহাৰ নিৰ্ভৰ যথেষ্ট 24,000 টকাৰ পৰা 67,000 টকা ইয়াৰ মাহিলী দৰমহাৰ নিৰ্ভৰ আছে। বয়সৰ সময়সীমা 18ৰ পৰা 30 বছৰ। 18ৰ পৰা 30 বছৰ সকলো কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছৰ পদটো হৈছে বন্ধুসকল এটেণ্ডেণ্ট গ্ৰেড 1 মেকানিকেল ফিটাৰ, য'ত মুঠ 17টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে মেট্ৰিক পাছ কৰা হ'লে হ'ব, লগতে থাকিব লাগিব আপোনাৰ ITI ফিটাৰ। 50% এগ্ৰিগেট মাৰ্ক থাকিব লাগিব OBC EWS আৰু জেনেৰেল কেণ্ডিডেটসকলৰ বাবে। 45% লাগিব SC ST PWD কেণ্ডিডেটসকলৰ বাবে। দৰমহা নিৰ 21,500 টকাৰ পৰা 52। ইয়াৰ পিছৰ পদটো হৈছে বন্ধুসকল জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট গ্ৰেড 2 প্ৰডাকশ্যন, য'ত 87টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৰেগুলাৰ BSc কৰা হ'ব লাগিব। 50% এগ্ৰিগেট মাৰ্ক থাকিব লাগিব জেনেৰেল OBC EWS, SC ST আৰু PWDৰ বাবে 45% এগ্ৰিগেট মাৰ্ক থকা হ'ব লাগিব। ইয়াৰ পিছৰ পদটো হৈছে বন্ধুসকল জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট গ্ৰেড 2 ইনষ্ট্ৰুমেণ্টেশ্যন, য'ত মুঠ 15টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৰেগুলাৰ 3 years ডিপ্ল'মা থাকিব লাগিব আপোনালোকৰ ইনষ্ট্ৰুমেণ্টেশ্যনৰ ওপৰত। ইয়াৰ পিছৰ পদটো বন্ধুসকল লোক' এটেণ্ডেণ্ট গ্ৰেড 2, য'ত মুঠ 4টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ফুল টাইম 3 years ডিপ্ল'মা লাগিব আপোনালোকৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত। 50% এগ্ৰিগেট মাৰ্কৰ সৈতে জেনেৰেল OBC EWS কেণ্ডিডেটসকলৰ বাবে, 45% আগৰ দৰে ST ST আৰু PWD কেণ্ডিডেটসকলৰ বাবে। ইয়াৰ বাবে সম্পূৰ্ণ গোটেইখিনি সবিশেষ চাবৰ বাবে আপোনালোকৰ অফিচিয়েল ন'টিফিকেশ্যন ডাউনলোড কৰি ল'ব পাৰে। ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব। ইয়াৰ বাবে এপ্লাই কৰিবলৈ বন্ধুসকল এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। আনৰিজাৰ্ভ আৰু OBC কেণ্ডিডেটসকলৰ বাবে 200 টকাৰ এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। SC ST PWD আৰু এক্স ছাৰ্ভিচমেনসকলৰ বাবে কোনো এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে, অৰ্থাৎ আনৰিজাৰ্ভ আৰু OBC কেণ্ডিডেটসকলে 200 টকাৰ, লগতে আন যিসমূহ SC ST PWD এক্স ছাৰ্ভিচমেন বা ডিপাৰ্টমেণ্টেল কেণ্ডিডেটসকলে কোনো এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। পে'মেণ্ট মোড হ'ব অনলাইন মাধ্যমেৰে আপোনালোকে ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। বন্ধুসকল, বিশেষ মন কৰিবলগীয়া কথা, এক্সামিনেশ্যন চেণ্টাৰ দিয়া আছে আপোনালোকে দেখা পাব গুৱাহাটীত আপোনালোকে ইয়াৰ বাবে এক্সামিনেশ্যন চেণ্টাৰ লাভ কৰিব। লগতে বিভিন্ন ষ্টেট বা চিটি দিয়া আছে, এইসমূহতো আপোনালোকে এক্সাম অনুষ্ঠিত হ'ব। জম্মু কাশ্মীৰ, চণ্ডীগড়, দিল্লী, NCR, ভূপাল, হায়দৰাবাদ, মুম্বাই, নাইডাৰৰ গোটেইখন চেণ্টাৰতে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব, কিন্তু বিশেষকৈ আমাৰ অসমৰ কেণ্ডিডেটসকলৰ বাবে গুৱাহাটীত এক্সাম অনুষ্ঠিত হ'ব। ইয়াৰ বাবে এপ্লিকেশ্যন ছাবমিশ্যনৰ লাষ্ট ডেট হৈছে 10/11/2021 তাৰিখ, অৰ্থাৎ 10 নৱেম্বৰ আগত আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব লাগিব, গধূলি 5:30টাৰ আগত। আৰু আৰম্ভ হৈছে ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন 21 তাৰিখৰ পৰা, অৰ্থাৎ 21 অক্টোবৰৰ পৰা ইয়াৰ বাবে এপ্লিকেশ্যন ছাবমিশ্যনৰ ডেট আৰম্ভ হৈছে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া থাকিব, তাতকৈ আপোনালোকে এপ্লাই লিংক বা অফিচিয়েল ন'টিফিকেশ্যনৰ লিংকো দিয়া থাকিব, তাতকৈ আপুনি সবিশেষ চাই ল'ব পাৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।